মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ দ্বাৰা সংগীত গুৰু ৰাংচিনা চাৰ্পৰ প্ৰতিমূৰ্তি উন্মোচন। কাৰ্বি ছাত্ৰ সন্থাৰ দ্বাৰা দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে CEE NEETৰ ফ্ৰী কোচিং মুকলি। অসম মেঘালয় সীমান্তৱৰ্তী এলেকাত এখন ট্ৰাক ভৰ্তি চোৰাং কাঠসহ 2 জনক আটক। নমস্কাৰ, মই সঞ্চয়িতা টেৰনপিয়ে কাৰ্ড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰিসমূহ। এতিয়া বিতং বাতৰি। কাৰ্বি সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্বি সাংস্কৃতিক ক্ষেত্ৰত তাৰালাংছত উন্মোচন কৰিলে সংগীত গুৰু ৰাংচিনা চাৰ্পৰ নৱনিৰ্মিত প্ৰতিমূৰ্তি। কাৰ্বি পৰিষদৰ অধীনস্থ কলা আৰু সাংস্কৃতিক বিভাগৰ 2016-17 বৰ্ষৰ বিত্তীয় বাজেটৰ 15 লাখ টকাৰ পুঁজিৰে নিৰ্মাণ কৰে কাৰ্বিৰ সংগীত গুৰুজনাৰ এই প্ৰতিমূৰ্তি। আগন্তুক পৰিষদীয় নিৰ্বাচনৰ আগে কলা আৰু সাংস্কৃতিক বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য বিদ্যা সিং ৰংপিয়ে কলা সাংস্কৃতিক প্ৰেমী ৰাজ্যলৈ দিলে সৰ্বোত্তম উপহাৰ। এই কাৰ্যৰে কাৰ্যবাহী সদস্যগৰাকীয়ে কলাসুলভ মনটোক আকৌ এবাৰ ৰাইজৰ আগত উন্মোচিত কৰিলে। উল্লেখ্য যে 2 মেত অনুষ্ঠিত উন্মোচনী সভাত মুখ্য অতিথি তথা উন্মোচক মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকে ধৰি কাৰ্যবাহী সদস্য প্ৰদীপ সিংনাৰ, কাৰ্বি কালচাৰেল ছ'চাইটিৰ সভাপতি চন্দ্ৰ সিং ক্ৰ, পৰিষদৰ সচিব ধনেশ্বৰ ইংটি, CTRO ৰাণী টেৰাংপি প্ৰমুখ্যে অনেক গণ্যমান্য ব্যক্তিসকলে উন্মোচনী সভাত যোগদান কৰে। Yongsi nile ke bang no pulong de lake PC ke 1 crore ke pivek ko dak panong bola lage yok tan khang onelo yongsi da yongsi konsultan nile tum se ko chari thu pulong de ra da hirjume ra tum yongsi nang pi lage bilek lage claim na ta pi ra tum yongsi nang pe hai lo hirjume nang pilo pulong te ini tum dame morning budget abang ke da ke 50 edim 1 crore ke thapon vek po ethi ildum ke thena ya festival lo Karbi festival ke nasi ni home dak dara langsung no tapi ke mohe talang li nang pulo dadak tame isi bandruwal tiar nahi pula ke pena penle peklem da choklo lake lage dili lam chaklo lage hok tame department pen name la klem deng pon vek po na tum la dak la so fencing la pen la dak do pola pene gila son mesen la son dak pai chen nahi po lang li mai po kai lage klem pon vek po ডিফুৰ ৰংখেলান স্থিত কাৰ্বি ছাত্ৰ সন্থাই দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুবিধা হোৱাকৈ CEE NEETৰ ফ্ৰী কোচিং মুকলি কৰিছে। কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্যালয়ত 2 মেত অনুষ্ঠিত সভাত এই কোচিং কাৰ্যসূচী মুকলি কৰা হ'ব বুলি ঘোষণা কৰে। অসম ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শ কমিটি গুৱাহাটীৰ উদ্যোগত আৰু কাৰ্বি ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত ফ্ৰী কোচিংৰ মুকলি অনুষ্ঠানত কাৰ্বি সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে যোগদান কৰি ফ্ৰী কোচিং কাৰ্যসূচী মুকলি কৰে। এতিয়াৰে পৰা এই ফ্ৰী কোচিংৰ যোগেদি মেট্ৰিক বা উচ্চতৰ মাধ্যমিক পৰীক্ষাত পাছ কৰিয়ে কোচিং লবৰ বাবে দুখীয়া ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলে আৰু অৰ্থৰ চিন্তা কৰিব নালাগে। দূৰৰ নগাঁও গুৱাহাটীলৈ আৰু যাব নালাগে। উচ্চ শিক্ষাৰ বাবে কেন্দ্ৰীয় বা ৰাজ্যিক পৰ্যায়ৰ ইঞ্জিনিয়াৰিং, মেডিকেল আদিৰ প্ৰৱেশ পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে নিজকে সাজু কৰিবলৈ এই ফ্ৰী কোচিংৰ যোগেদি লাভ উঠাব পাৰিব। কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট পিছপৰা জিলাখনৰ দুখীয়া অভিভাৱকসকলে অনেক ইচ্ছা কৰিও কাৰিকৰী শিক্ষাৰ দিশত অৰ্থৰ অভাৱৰ বাবে পঠিয়াব নোৱাৰে। পঠিয়াবলৈ হ'লেও প্ৰতিযোগীমূলক প্ৰৱেশ পৰীক্ষাসমূহত অৱতীৰ্ণ হ'বৰ বাবে ছাত্ৰ-ছাত্ৰীক ভাল কোচিংৰ প্ৰয়োজন হয়। যি দুখীয়া অভিভাৱকৰ বাবে সম্ভৱ নহয়। কিন্তু কাৰ্বি ছাত্ৰ সন্থাই লোৱা এই উদ্যোগে সেই সকল গৰীব অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলক বাৰুকৈ সকাহ দিছে আৰু কাৰ্বি ছাত্ৰ সন্থা সেইবাবে নিশ্চয় প্ৰশংসাৰ যোগ্য বুলি অনেক সমাজ সচেতন ব্যক্তিসকলে মন্তব্য কৰিছে।
অসম মেঘালয় সীমান্তৱৰ্তী এলেকাত চোৰাং কাঠ কাৰবাৰী জব্দ কৰিছে বন বিভাগে পশ্চিম কাৰ্বি আংলঙৰ অন্তৰ্গত খেৰণী বন বিভাগৰ ব্যাপক অভিযানত হাতে লুটে ধৰা পৰিছে দুই চোৰ বন বিভাগৰ হাতত আটকাধীন দুই ধৃতক্ৰমে ট্ৰাক চালক ফো এ লাংটাং বয়স 20 বছৰ আৰু আনজন ইভা লাভসাম বয়স 20 বছৰ দুই চোৰৰ ওপৰত বন বিভাগৰ আইনমতে ইতিমধ্যে গোচৰ ৰুজু কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ সমস্ত বন বিভাগৰ ভিতৰত খেৰণী বন বিভাগে কৰ্মত বুলিব পাৰি বিগত দিনবোৰতো একেদৰে অনেকবাৰ অসম মেঘালয় সীমান্তৱৰ্তী বৃহৎ বনাঞ্চল কাঠ চুৰি হোৱা কাঠৰ ট্ৰাক যদি কেতিয়াবা জব্দ কৰিছে কেতিয়াবা আকৌ কপিলি নদীৰ বুকুৱেদি হাতত হাৰে ভৰিত হাৰে লৈ যোৱা নাও চোৰাং কাঠ জব্দ কৰিছে বন বিভাগৰ আইনমতে বন বিভাগে গোচৰত তৰে ধৃত লোকবিলাকক কিন্তু মুৰকত আইনৰ হুৰুঙাৰে হৰকি যায় সেইবোৰ ধৃত লোকসকল প্ৰকৃততে বন বিভাগে যাক হতে লুটে ধৰা পেলায় সেইবোৰ কোনো চোৰাং কাঠ মাফিয়া কেইজনৰ হাংগুপাংগুহে হয় যাৰ ফলত হাংগুপাংসকলে লৈ বন বিভাগ বনকৰ্মী ব্যস্ত হৈ থাকোতে আসল মাফিয়াজন হৰকি ওলাই এটা নিৰাপদ দূৰত্বত অৱস্থান কৰেগৈ ইয়াৰ মূল্য কিমান হ'ব পাৰে বুলি আপোনালোকে হেৰি কৰে ইয়াৰ মূল্য প্ৰায় 50,000 হ'ব 50,000 ডেৰটা বজাত আমি মকলুং কেম্পৰ পৰা পেট্ৰলিঙত ওলাইছিলোঁ পেট্ৰলিং টিভিন লৈ ওলাইছিলোঁ টিভিন এৰিয়াত তাত আমি গৈ পাওঁতে তিনিটাত পালোঁ আৰু তাতে এম্বুছ কৰি থাকোঁতে 3:30 মান বজাত আমি এটা শক্তিমান গাড়ী কুণ্ডাখ আমি ডিটেইন কৰিলোঁ প্ৰায় 3:30 বজাত আচ্ছা যে কুণ্ডাসহ যি ট্ৰাক জব্দ কৰা হৈছে ইয়াৰ লগত আৰু কোনোবা মানে ব্যৱসায়িক আটক কৰা হৈছে নেকি আমি গাড়ীৰ ড্ৰাইভাৰ আৰু লগত তাৰ হেল্পাৰ এজনক আটক কৰিবলৈ সক্ষম হৈছোঁ হয় সেইটো ধৰি আমি তৎক্ষণাতে আমি গাড়ীখন আৰু ড্ৰাইভাৰ আৰু হেল্পাৰক লৈ আমি খেৰণী ৰেঞ্জত আনিলোঁ প্ৰকৃততে যি কুণ্ডা আছিলে কুণ্ডাসমূহ ক'লৈ লৈ গৈ আছিল ইহঁতে সোধামতে আমি সুধিছোঁ ইহঁতে USA এৰিয়া টিভিন আৰু ডিংলিয়া এই জাগাৰ পৰা ইহঁতে মেঘালয় চাচনিহাং বুলি জাগাত লৈ গৈ আছিলে আচ্ছা এইটো কাৰ্বি আংলং আৰু মেঘালয়ৰ সীমান্ত অঞ্চল নেকি এইটো চাচনিহাং সীমান্ত মানে মেঘালয় পৰে জাগাটো চাচনিহাং বুলি ঠাইটো ইহঁতে তাত সৰবাহ কৰি আছিলে ইলিগেলি সৰবাহ কৰা আমি বহুত চেষ্টা কৰি সফল হ'লো কালি এনেদৰে এই এলেকাত বৃহৎ চোৰাং কাঠৰ কাৰবাৰীৰ আৰতো কাঠ বিনিয়ম মাফিয়া জড়িত থকা বুলি সচেতন মহলে সন্দেহ প্ৰকাশ কৰিছে এতিয়া সময় হৈছে খন্তেক বাণিজ্যিক বিৰতিৰ Royal Enfield dealers, first time in Karbi Anglong. Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH39, Chandrapur, Bokajan 782480, District, Karbi Anglong, Assam. Contact for service 78961-69017. For sale 78961-69021. You can also contact at landline 03675246448. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Netrajoti Optical, exclusive branded spectacles showroom. Visit us at KST Road, opposite Member Hostel, Difu, Karbi Anglong.
ready to go beyond from electronic cooking items to television and Spectre range of electronic kitchen and home stereo. All this in one place, J. Lakshmi Enterprise, the Panasonic premium partner in Diffu. স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে বুকাজান সদৰ মহকুমাৰ অন্তৰ্গত ফুলবাৰীত অসম গুৰ্খা সন্মিলনৰ কাৰ্বি আংলং কমিটিৰ উদ্যোগত পঞ্চম ত্ৰিবাৰ্ষিক অধিৱেশন সফল সমাপ্তি হয় দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত এই অধিৱেশনত কাৰ্বি আংলং জিলাৰ উপৰিও অসমৰ বিভিন্ন ঠাইৰ পৰা সন্মিলনৰ প্ৰতিনিধিবৰ্গই যোগদান কৰি কাৰ্যসূচীসমূহ সফল ৰূপায়ণত সহযোগিতা আগবঢ়ায় एक मेट बुकाजान फुलबारीत दिनजोरा कार्यसूचीरे अनुष्ठित এই পঞ্চম ত্ৰিবাৰ্ষিক অধিৱেশনত পুৱা ভাগত অসম গুৰ্খা সন্মিলনৰ কাৰ্বি আংলঙৰ কমিটিৰ সভাপতি কেশৱ ছেত্ৰীয়ে সংগঠনৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কাৰ্বি আংলং গুৰ্খা সন্মিলনৰ সম্পাদক দৰ্জি লামাৰ দ্বাৰা পবিত্ৰ শহীদ বেদীত শহীদ তৰ্পণৰ কৰাৰ পিছতে পৰিৱৰ্তিত কাৰ্যসূচীসমূহ এটাৰ পিছত এটাকৈ সম্পন্ন কৰি যায় উল্লেখ্য যে দুপৰীয়া অনুষ্ঠিত ৰাজহুৱা সভাত মুখ্য অতিথি বিধায়ক ডক্টৰ নুমিল মমিন সন্মানীয় অতিথি কাৰ্যবাহী সদস্য লংকি টিমুং বৰজান ভিডিসি অধ্যক্ষ ফিলিপ টেৰনকে ধৰি কাৰ্বি আংলং গুৰ্খা সন্মিলনৰ অভ্যৰ্থনা কমিটিৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে লুম্বাজং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডিফু ৰিক্ৰিয়েশ্যন পাৰ্কত 2 মেত অনুষ্ঠিত হয় নিৰ্দলীয় প্ৰাৰ্থী ৰাজেন টিমুঙৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ সভা এবাৰ লুম্বাজং সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব খোজা প্ৰাৰ্থী টিমুঙে দুপৰীয়া প্ৰায় 2 বজাত অনুষ্ঠিত এই সভাত সহস্ৰাধিক সমৰ্থক উপস্থিত দেখি উৎসাহিত হয় উপস্থিত ভোটাৰ ৰাইজক সম্বোধি তেওঁ কয় যে লুম্বাজং সমষ্টি এলেকাত পট্টাহীনক পট্টা খোৱাপানী অভাৱী এলেকাত খোৱাপানী পথৰ সুব্যৱস্থা নথকা এলেকাত পথৰ ব্যৱস্থা কৰি দিব ইয়াৰ বিনিময়ত ৰাইজে তেওঁক ভোট দি জয়যুক্ত কৰি দিব লাগে লুম্বাজং পৰিষদীয় সমষ্টিৰ পৰা এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে ৰাজেন টিমুঙে নিৰ্বাচনী পথাৰত একেবাৰে নতুন মুখ যদিও প্ৰাৰ্থী হিচাপে নিৰ্বাচনী প্ৰতিযোগিতাত নামিবৰ বাবে অন্য 10 গৰাকী ৰাজনৈতিক নেতাৰ সমানে আছে উৎসাহ দুখীয়া জনসাধাৰণক সেৱা কৰাৰ দুৰ্বাৰ ইচ্ছা গণতান্ত্ৰিক অধিকাৰ আছে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ নিৰ্বাচনত হৰাজিকা পিছৰ কথা সাহস লক্ষ্যৰ লগতে আনৰ বাবে কিবা এটা কৰি দিয়াৰ সৎ ইচ্ছাও হ'ব পাৰে এজন ৰাজনৈতিক নেতাৰ উখুৰা মুখুৰা ৰাজনৈতিক পথাৰত বাদ বুলি যোৱাৰ মহাশক্তি মানে লুম্বাজঙত আগত যিমানখিনি লিডাৰ্ছবিলাক আছে গাঁৱত যিমানখিনি উন্নতি হ'ব লাগে এইটো হোৱা নাই আৰু বিশেষকৈ গাঁৱৰ মানুহবিলাকে যিটো নেকি পাবলগীয়া ৰাইটটো সেইটো পোৱা নাই এই গতিকে মই এবাৰ আমি উঠি অহা বয়সবিলাকে এইটো মানে আলোচনা কৰি পেলাই আমালোকে এবাৰ আমি লুম্বাজং সমষ্টিৰ কাৰণে নিৰ্দলীয় পাৰ্টি হিচাপত আমি থিয় হৈ পেলাই আমি অলপ আমাৰ নিজৰ সমষ্টিটো আমি কাম কৰিব বিচাৰিছোঁ আমি উঠি অহা বয়সবিলাকে 15 বছৰে যে কংগ্ৰেছে শাসনকালত যিসকল মানুহ আছিল সেইসকল মানুহে বৰ্তমান দেখিবলৈ পোৱা গৈছে বিজেপি চৰকাৰ গতিকে এতিয়া বৰ্তমান ৰানিং অৱস্থাত বিজেপি চৰকাৰৰ ফালৰ পৰা আৰু যেটো অবগত দিনত হৈ গ'ল কংগ্ৰেছ চৰকাৰৰ দিনত সেই ফালৰ পৰা এইসকল গাঁৱৰ সমাজে একো পোৱাই নাই নেকি ভাগ মই এটা প্ৰত্যেক গাঁৱতে মানে 3 বাৰ 4 বাৰ 5 বাৰ মই গৈ আহিলোঁ কিন্তু যি মই এটা দেখি আহিলোঁ ইহঁতৰ ৰাস্তা পদূলিয়ে হওক বা পানী যোগানৰ ক্ষেত্ৰতে হওক আৰু যিকোনো ক্ষেত্ৰতে হওক 95% মানুহবিলাকে এতিয়া বহুত দুখ কষ্টতে থাকি আছে আৰু 15 বছৰীয়া যিটো কংগ্ৰেছে শাসন কৰিছে এইটো কিহৰ কাৰণে পাব্লিকবিলাকে পোৱা নাই এইটো মই আপোনালোকেও জানিব পাৰে বা সবেই জানে এই গতিকে মই নিজেই গৈ পেলাই মই দেখি আহিলোঁ এই গতিকে মই কাৰো পাৰ্টিৰ কাৰণে মই ক'ব বিচৰা নাই মই এই সময়তেও এই গতিকে আমি যিটো নেকি এতিয়া নিৰ্দলীয় প্ৰাৰ্থী হিচাপত আমি থিয় হৈ পেলাই জয়যুক্ত কৰি পেলাই যি গাঁৱৰবিলাকে হোৱা নাই সেইবিলাকৰ কাৰণে আমি অলপ কাম কৰিবলৈ বিচাৰি ওলাই আহিছোঁ
চহৰত থাকিও চহৰীয়া জীৱনৰ পৰা দূৰ একেবাৰে সাধাৰণ গৰীব শ্ৰেণীৰ উদ্ধাৰৰ সপোন বুকুত বান্ধি সাধাৰণ ৰাইজৰ চোতালত থিয় হৈ ৰাজেন টিমুঙে ভোট প্ৰাৰ্থনা কৰিছে ভোটাৰ ৰাইজে নিশ্চয় তেওঁৰ সপক্ষে ভোটদান কৰাৰ কথা চিন্তা কৰিবনে নকৰে হেয়া আদায়ে নিৰ্বাচনৰ পিছতহে দেখা পাব আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্জয় তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ